বন্ধুসকল আমাৰ এছএমএছ প্ৰ চেনেলটো লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু আগলৈ আহি থকা ভিডিঅ'বোৰ চাবৰ বাবে বেল আইকনটো দবাওক। ঐ দোস্ত ঐ কোনে মই উঠাই নাই আছোন মই ঐ বলা তই ওলো বহ হেৰি এতিয়া খানা এটা খাব লাগিছিল নহয়। কিহৰ খানা কি হৈছে? খানা এতিয়া তই আজি দেখো 1 তাৰিখ আজি 1 তাৰিখে গম পাইছা না তই তোৰ খানাটো খাব লগা আছিল কি 1 তাৰিখে মোৰ খানা আছে ভাই তই পাইছে নেকি? কি পাইছ কি তোৰ গাড়ী লোৱা ভাটিটো গাড়ী কি হ গাড়ী চাকৰি হোৱাটো গাড়ী চাকৰি হোৱা আৰু গাৰ্লফ্ৰেণ্ডো বদলি লৈছো গাৰ্লফ্ৰেণ্ড বাৰু হ'ল এই তো পগলা হৈছে নেকি এই মধু খাৱা নাই এই ৰাতিপুৱাই পাই কি বকছা মোৰ গাড়ী ললো চাকৰি হ'ল এই খানা খাবা এটা 100 টকা নাই এই ঘুমে আছো ইতাত লাগি নহলি মোৰ নিচিনা চলি যোৱা বছৰ কি খানা খাইছিলো এইবাৰ ইটাকে ঘুমে থাকিলে হয় নেকি 100 টকা এটা নাই খানা খাবা লাগি আৰু মোৰ বোলে গাড়ী ললো চাকৰি হ'ল তোৰ মাথা বেয়া হৈছে নেকি যাবৰ কথাটো মনত নাই যাবা পাৰ কথা আজিবে মই একো না মদ খাও আজিবে মই নিচা বাদ দিলো আজিবে একদম বহুত দিন নিচা বাদ দিলো তোৰ বহুত দিন আজিবে নিচা মই বাদ দিলো নহয় এটো নহয় এই থৰা জি খা আজিবে মই সব বেয়া বস্তু বাদ তোৰ বহুত দিন গৈছে আগৰ পৰা বহুত বাদ দিয়া গৈছে মই বাদ দিলে কৈছো আকৌ মাঘৰ বিহু আছে আকৌ মাঘৰ বিহু খাব লাগব তুমি আকৌ মাঘৰ বিহু খাব লাগব হৈছি আকৌ মাঘৰ বিহু খাব লাগব মাঘৰ বিহু 1 জানুৱাৰীত খাম মই মাঘৰ বিহু নাম বিহু অসমৰ জাতীয় উৎসৱ আজিবে মই তোতে এলা খাব লাগি ঐ বাবা ইকি ই একো মাথা বিকেছে এক জানুৱাৰী আমি যেতিয়া কিবা কাম হাল্লা কৰি তো এক জানুৱাৰী মাল গৈছে ইয়াৰ অৱস্থা কি হ'ল এটা ইয়াৰ মাথা বিকেছে মাংস গাত ইৰৈ মটকে কোমৰি উলিছি ইয়াৰ অৱস্থা নাই আমি কোনে কৈছে আমি মদ খাইছো বুলি মই ডাঙৰ মই কম শুন ই ৰাতিপুৱা ভাত খোৱা নাই গেষ্টিক উঠি ইয়াৰ মূৰ বিষাইছে আৰু ইয়াৰ গৰম লাগছি ভাত বনাওঁতে জুই কিলিয়া এই কোন ডাক্তৰ কৈছে গেষ্টিকৰ কোন নেকি তুমি বেছি এটা হাফ খাইছো আজিকালি মদ নাখালি পাৰ্টি হয় নেকি এটা মানুহ চুপ চুপ ডাঙৰ কথা কৈ আছো দুটা ভদ্ৰ মানুহে কথা পাতি আছো তই ভদ্ৰকে দিয়া হলি এতিয়া মোৰ লগত খাইছিল কথাটো হ'ল চাও বগা মাটিত যদি গাড়ীৰ আগত চাইনবোৰ্ড লগে সদ অসম মদাৰী আমি এই সদ অসম মদাৰী পিকনিক খাবা গেলি সদায় এটা জমনগৰক যায় ক'ত আছে এটা জমনগৰক যায় মই তোমালোকক ক'লো তোমালোকে পাৰ্টি ইয়াক লৈ যা আজি মই 2018 1 জানুৱাৰী মই কথা দিছো কি কথা দিছা অহা বছৰ 2019ৰ 1 জানুৱাৰীত তহত মোৰ ঘৰত যাবি মোৰ জব থাকিব কি থাকিব জব চাকৰি মোৰ গাড়ী হ'ব মানে কাৰ সুইফট আৰু মোৰ ধুনীয়া গাৰ্লফ্ৰেণ্ড থাকিব আৰু অহা বছৰ তহতে কোনো পইচা দিবা নাংগে সব খানা বিল মই পে কৰিম আৰু 2019ৰ কিমান জানুৱাৰী 1 জানুৱাৰী পাৰ্টি কোনে দিব ওপৰে এছামিছ চল ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোলৈ থাকিল আমাৰ ইংৰাজী নৱবৰ্ষৰ অলেখ শুভেচ্ছা সকলোৰে মনৰ আশা পূৰণ হওক এই নৱবৰ্ষই কঢ়িয়াই আনক সকলোলৈ সুখ আনন্দ আৰু সমৃদ্ধি নৱবৰ্ষৰ শুভকামনা সকলোকে জনালো হ্যাপি